मर्निं नमस्कार खुलुमबाय मुरय नयति ब्लगলৈ আপোনালোকক স্বাগতম জনালো आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बरायनाय थाबाय কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগে মোৰো ভাল আজি মানে আমি ফুৰিব যাব ওলাইছো সানডে মানে অফ ডে থাকে সেইকাৰণে যাম মানে মিষ্টাৰে নাযাব ঘৰত মানে কাম আছে সেইকাৰণে থাকি গ'ল সো বৰজনাহঁতৰ লগত যাম মানে বাইদেউ ভতিজা মোৰ দুজন মানে সিহঁতৰ লগত যাম সো তাতে মানপাৰাত যাম মানে বাইদেউ এজনী বিয়া দিয়া হৈছে তাতে যাম মানে আমি আলহী খাবলৈ সেইদিনাখন যে আপোনালোকে মোৰ ভিডিঅ'ত দেখিছিলে মানপাৰা বাইদেউ আৰু ভিনদেউ বুলি কৈছিলোঁ চিলিণ্ডাৰ যে লগাই দিছিলে মানে সো সিহঁতৰ ঘৰত যাম মানে তো বলক ভিডিঅ'টো ইয়াৰে পৰা ষ্টাৰ্ট কৰোঁ চাই গৈ থাকিব স্কিপ নকৰাৰে যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ আৰু যিসকলে কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চলো চাই আছোঁ আলহী ঘৰত যাই মানে লগ পাম তো ভিডিঅ'টো চাই গৈ থাকক তাৰমানে আমি শৰাইঘাট দলং আলু বাইদেউহঁতৰ ঘৰ আহি পালে বাইদেউ ভিনদেউৰ ঘৰ পামে আৰু এইটো গেটটো এইয়া ৰজনা ফুলি আছে এইটো ৰজনা হয় না বৌ ৰজনা আমি গেটত পালো এইয়া গেট খুলিল বাবুহঁতে পালে ইয়া চলো এই দেখিছে বাইহঁতৰ ঘৰ ইয়া ফুলে ফুল মোক আহিলে ভাল লাগে ইয়াতে ফুলে ফুল ইফালে কিমান উলুমি ঘৰত আহি মানে এতিয়া জুই জ্বলাম মই জুই জ্বলোৱা কাম পাইছোঁ এতিয়াতে জুই জ্বলাম জুইত বনাম মানে জুইত বনোৱা টেষ্টটোৱে মানে একদম বেলেগ বৰ ভাল লাগে টেষ্ট মই জুইটো জ্বলাই দিওঁ যেনে তেনে আৰু একদম নক'ব গেলা গৰমত জুই কৰিছোঁ কিবা কৰি পানী গৰম বহাব দিছে বায়ে হ'লে যাব বাইহঁতৰ ঘৰ এইটো মেইন গেট ইফালেদি আমি সোমাইছোঁ এয়া ইফালে আছে বাৰী এইফালে ওপৰত আছে ৰজনা গছ ৰজনাটো চিনি পাই কি জানি ছজনা নহয় দেই ৰজনা বোলে তো মই জুই জ্বলাই থৈ আহিলোঁ ইফালে চাওক ফুলে ফুল এয়া মানি প্লাণ্ট ইফালে আছে টাপত ফুল ইফালে ইয়াত তলত আগতে ইফালেতে আছোঁ ইফালেও আছিলোঁ এতিয়া চাইড কৰি দিলে চাগে এইটো হৈছে সিহঁতৰ ড্ৰয়িং ৰুম এয়া ইয়াতে সৰু সৰু ফুলবোৰ থৈছে এয়া ইফালে আছে এয়া টি টেবলত চাওকচোন এইটো কি বস্তু এই ষ্ট'ন হয় কি জানি দেই পাথৰবোৰ এয়া ইফালে আছে ৱাল টিভি ইফালে কিবা কিবি থৈছে আৰু এনেকুৱা এয়া কিবা কোন হয় মানে নাজানো ইফালে আছে চোফা এইটো কৰ্নাৰত আছে ইনভাৰ্টাৰ ইফালে এয়া চোফা কাঠৰ এইটো ভাল লাগিছে ইফালে কৰ্নাৰত আছে এইটো কৰ্নাৰত আছে কিবা এইটো নেক্সট ৰুম মানে কিবা ৰুম এইটো মানুহ থকাই ৰুম এয়া বিচনা আছে দুখন কৰি আছে 12:15 অৱস্থা ইফালে দি ওলাই গ'লে বাহিৰৰ এইখিনিতো হেঙিং টপ দুটা আছে এইটো ইফালে লেট্ৰিনৰ ইফালতো ইফালে কিটচেন ৰুম আছে এইটো এটা ৰুম এই বাহিৰতে থাকে চাগে এইটো ৰুমত কেনেকুৱা লাগিছে আমাৰ বাহিৰৰ ঘৰটো প্লিজ কমেণ্ট কৰি জনাম আৰু এটা বস্তু এইটো এনেকুৱাটো মোৰ তাতে সৰু আছে কি ধুনীয়া আৰে বৈ আদা নহৰু চেলাই আছে ইফালে ভিনিক দেখাং ৰ ভিনিহঁতৰ ঘৰত এয়া মেকুৰী এয়া দালি ভিনিয়ে কি টেষ্টি দালি বনাই ন ভিডিঅ' ইফালে ফ্ৰিজ আছে ইফালে এইটো কি বুলি কয় আলমাৰি জিনিছ থোৱা আলমাৰি তাৰপিছত ইয়াতে বেচিন ইফালে সৰু ৰেক কিবা কিবি থোৱা ইফালে এটা বাচন থোৱা ৰেক আপোনালোকে এইটো ৰজনা চিনি পায় নে নাপায় ছজনা নহয় বোলে এইটো ৰজনা ময়ো নাজানো ভালকৈ মানে ইয়াতে আহি গম পাইছোঁ যে ৰজনাও পায় বুলি এইটো বোলে ৰজনা এয়া চাওক কিমান লাগি আছে ফুল লাগি আছে ৰজনা এইটোক ৰজনা বুলি কয় ছজনাটো চাগে ইয়াকে অলপমান সৰু সৰু থাকে মই ইমান খাই ভাল নাপাওঁ দেই মায়ে কিন্তু আমাৰ চাচু মম খাই ভাল পায় বায়ে কাটি আছে মাংস চৰাই মাংস কাটা হৈ গ'ল এইটো চৰাই মাংসৰ কি বুলি কয় চকু বায়ে খাব এইটো না বাই খাবি না চৰাইৰ চকুটো এয়া চকু খায় আমাৰ বায়ে কচু পাত লাওৰ পাত পিঁয়াজ
জলকীয়া আৰু কি দিবা এতিয়া খিন্দল কি বুলি কয় নাফাম দেই নাফাম সেইখিনি হয়নে মিঠাতেল এয়া ৰেডি আৰু মিঠাতেলটো দিম মিঠাতেলটো কৈ কিবাটো কি বুলি কয় খিন্দল নেকি খিন্দল লৈ আহিছে নাফাম বাবু খোৱা না নোখোৱা নাখায় বঞ্চি কেৰাহীটো দিব পাৰে ন গৰম ভাপ নহ'লে টাৱাটো এইয়া কোমল পাতটো ওলাই গেল নহয় সময় লাগে কাকাৰ কেনেকৈ বনাইছে এইটো পাতে পুৰা খিন্দল পাতে পুৰি ফালে সিজব না বস্তুটো চৰাই মুৰ্গী লোকেল চৰাই ভাজি জুইটো অলপ চিম্পুল ইফালে কাকা জুইত হাঁহ মাংস ৰান্ধি আছে তামাম টেষ্টি হ'ব দেই চৰাই মাংস এইটো হাঁহ মাংস আরে বাবু কৰো বাবু ডাঙৰ মাটো নাফাম এয়া ৰেডি মইতো নাখাওঁ দেচোন বাইহাতে বৰজনাতে খাব মানে ইফালে আমি তলত ভাত খাইছোঁ মানে ডাইনিঙত নাখাওঁ কাকাহাতে খাই আছে ভিডিঅ'তে খাই আছে সেইকাৰণে আমি তলতে ভাতখিনি বাঢ়ি লৈছোঁ আৰু খাই আছোঁ ওপৰত কাকা আছে ডাঙৰ বাবু সৰু বাবু ভিনদেউ আৰু বায়ে ইফালে ভগাই দি আছে আমাক মানে মই একদম নক'ব আৰু মানে ৰজনা চজনা পাৰিলে বোলে মইতো পাত্তাই নাই একেবাৰে মূৰৰ বিষ হৈছিলে অলপমান শুই দিলোঁ এতিয়া মই তামোল খাইছোঁ চাহ তাহ খালোঁ এতিয়া ঘৰত যাবলৈ ওলাইছোঁ আমি যাম লগ পাই আছোঁ যাই আছোঁ উল্টা উল্টি বৈছোঁ এইবাৰ এইটো হৈছে ভূপেন হাজৰিকাদেৱৰ মানে স্মৃতি কিবা এটা বনাই থোৱা মানে কি কয় মই আজিলৈকে যাই পোৱা নাই আমি জালুকবাৰী পালোঁ ঘৰ আহি পালোঁ গাইজ চ' এতিয়া ফ্ৰেছ হৈ লওঁ আৰু ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ নকৰোঁ চ' প্লিজ ইমান এটা ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ দেচোন আজি চ' প্লিজ গাইজ ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ আৰু যিসকলে কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' ইয়াতে বাই বাই দিম আৰু বৰ ভাগৰ লাগিছে চ' নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ চ' বাই বাই